নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। জানুৱাৰী মাহৰ 7 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে কোভিডৰ নতুন SOP ঘোষণা কৰিছে আৰু নতুন SOP অনুসৰি পঞ্চম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ ঘোষণা কৰা হৈছে আৰু কামৰূপ মেট্ৰ' জিলাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানসমূহ বন্ধ কৰা হৈছে। তাৰ পৰিৱৰ্তে বাকি জিলাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ক্লাছবিলাক চলি থাকিব বা আন ক্লাছবিলাক চলি থাকিব। এতিয়া যেতিয়া এই কথাটো ঘোষণা কৰা হ'ল, SOPত দিয়া হ'ল যে কি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদানসমূহ বন্ধ ঘোষণা কৰা হ'ব বা হ'ল, তাৰ পাছত ছাৰ বাইদেউসকলৰ মাজত এটা প্ৰশ্নৰ উদয় হৈছে বা বিভিন্ন ছাৰ বাইদেৱে মেছেজ কৰিছে, ফোনো কৰিছে যে কি শিক্ষকসকল বিদ্যালয়ত যাব লাগিব নে নালাগে। এই প্ৰথম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত আহিব নালাগে জানুৱাৰী মাহৰ 30 তাৰিখলৈকে, এইটো সম্পূৰ্ণ স্পষ্টকৈ কৈ দিয়া হৈছে। এতিয়া তাৰ সমসাময়িকভাৱে শিক্ষকসকল আহিব লাগিব নে নালাগে এই কথাটোলৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ বিষয়ে মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। SOPখনত উল্লেখ আছে যে কি এই যিসকল কৰ্মচাৰীয়ে 2টা ভেকচিন লোৱাটো বাধ্যতামূলক আৰু 2টা ভেকচিন লোৱাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব, কৰ্মস্থলীলৈকে যাব পাৰিব। আৰু কোনোবা কৰ্মচাৰীয়ে যদি এই ভেকচিন এতিয়ালৈকে লোৱা নাই তেতিয়াহ'লে তেওঁলোকে যাব নোৱাৰিব আৰু তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত ছুটি দিয়া হ'ব আৰু দৰমহা তেওঁলোকৰ কাট খাব। এতিয়া আমাৰ শিক্ষক কৰ্মচাৰীসকল এই অৰ্থাৎ প্ৰাথমিক বিদ্যালয় LP স্কুলৰ শিক্ষক কৰ্মচাৰীসকল বিদ্যালয়লৈকে যাব লাগিব নে নালাগে এই বিষয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিখন SOPখনত সম্পূৰ্ণ স্পষ্টকৈ উল্লেখ কৰা নাই। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ক সাংবাদিকে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে কি পাঠদানসমূহ কোনদিনা কোনটো ক্লাছৰ চলিব বা কি হ'ব, নৱমে সপ্তাহৰ কোন কেইদিন আহিব লাগিব, দশমে কোন কেইদিন আহিব লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী মহোদয়ে এটা উল্লেখযোগ্য কথা কৈছে যে কি শিক্ষা বিভাগৰ তৰফৰ পৰা পৃথককৈ এখন SOP প্ৰকাশ কৰা হ'ব। সেই SOPখনৰ ডিটেইলছ কথাখিনি কোৱা হ'ব। গতিকে আজি যিহেতু 8 তাৰিখ, এই মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি 8 তাৰিখৰ ভিতৰত এই শিক্ষা বিভাগৰ এখন SOP প্ৰকাশ পাব আৰু 9 তাৰিখৰ পৰা শিক্ষা বিভাগৰ সেই SOPখন কাৰ্যকৰী হ'ব। গতিকে আমি আৰু কিছু সময় ৱেইট কৰিব লাগিব। আজি ভাটিবেলালৈকে হয়তো সেই খবৰটো আমি পাম বা 9 তাৰিখে ৰাতিপুৱাতে আমি সেই খবৰটো পাবৰ কাৰণে সক্ষম হ'ম। গতিকে আমি কিছু সময় অকণমান ৱেইট কৰোঁ। ৱেইট কৰিলে আমি কথাটো গম পাম যে কি শিক্ষকসকল বিদ্যালয়লৈকে যাব লাগিব নে নালাগে। ইয়াতে এটা কথা আছে, যিহেতু সৰু ছাত্ৰ ছাত্ৰীসকল কোভিডত বেছি আক্ৰান্ত হোৱাৰ আশংকা বেছি আৰু তেওঁলোকে এতিয়ালৈকে ভেকচিন লোৱা নাই। তাৰ পৰিৱৰ্তে আমি শিক্ষকসকলে প্ৰত্যেকজন শিক্ষকে যিহেতু 2 পালি ভেকচিন লগাবৰ কাৰণে সক্ষম হৈছোঁ, আমি হয়তো বিদ্যালয়লৈকে যাব লাগিব পাৰে আৰু বিদ্যালয়ত গৈ আমি হয়তো আমাৰ বিদ্যালয়ৰ লগত আনুষংগিক যিখিনি কাম লেচন প্লেনৰ পৰা আদি কৰি বা TLM বা গুণোৎসৱৰ কাৰণে ফাইলবিলাক আপ টু ডেট কৰা এনেকুৱা কাম হয়তো কৰিব লাগিব পাৰে। কিন্তু এতিয়াও সেইটো স্পষ্ট হৈ উঠা নাই। আজি আবেলি বা কাইলৈ ৰাতিপুৱাৰ ভিতৰত আমি এই কথাখিনি গম পাবৰ কাৰণে সক্ষম হ'ম। ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লোঁ। আপোনালোকে বিভিন্নজনে প্ৰশ্ন সুধি আছিল, আপোনালোকৰ উত্তৰটো কিছু পৰিমাণে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে অপেক্ষা কৰক, আমি খবৰ পোৱা মাত্ৰকে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।